আজিকালি আমাৰ অসমত বিশেষকৈ গাঁও অঞ্চলৰ যুৱক যুৱতীসকলে যেতিয়া নিজৰ পঢ়া-শুনা কমপ্লিট কৰে তেতিয়া মনত বহুত আশা আৰু ডাঙৰ ডাঙৰ সপোন লৈ চৰকাৰী চাকৰিৰ কাৰণে এপ্লাই কৰে কিন্তু আপোনালোকে সবেই জানে অসমত চৰকাৰী চাকৰিৰ বজাৰ কিমান গৰম হয় অসমত চৰকাৰী চাকৰি পোৱাটো কিমান টান হয় প্ৰতি 100 জনৰ মাজৰ পৰা হয়তো 2 জনে তেনেকুৱা চাকৰি পায় কিন্তু বাকি সকলে কি কৰিব আৰু 2-3 বছৰ চৰকাৰী চাকৰিৰ এপ্লাই কৰি শেষত ভাগৰুৱা হৈ ঘৰখনক অকমান ফাইনান্সিয়ালি সাপোৰ্ট কৰিবলৈ অসমৰ বাহিৰৰ ৰাজ্যত কাম বিচাৰি গুচি যায় কেৰালা বেংগলোৰ হায়দৰাবাদ চেন্নাই ইত্যাদি নানান ৰাজ্যত অসমৰ হাজাৰ হাজাৰ যুৱক যুৱতীয়ে ওয়াইটাৰ সিকিউৰিটি গাৰ্ডৰ নিচিনা কাম কৰিব লগা হৈ আছে মই নিজে দেখিছো এনেকুৱা বহুত গ্ৰেজুৱেচন আৰু পোষ্ট গ্ৰেজুৱেচন কৰা যুৱকসকলেও মাত্ৰ 10-15 হাজাৰ টকাত অসমৰ বাহিৰৰ ৰাজ্যত সিকিউৰিটি গাৰ্ডৰ নিচিনা কাম কৰি আছে কিন্তু এনেকুৱা বহুত যুৱক যুৱতীও আছে যিসকলে নিজৰ গাঁৱত থাকি এনেকুৱা কিবা বিজনেস ষ্টাৰ্ট কৰিছে যাৰ পৰা নিজৰ ইনকাম হোৱাৰ লগতে আৰু 2 জনকো কামো দিব পাৰিছে তো বলক আজিৰ এই ভিডিঅ'ত এনেকুৱা 10টা বিজনেস আইডিয়া শেয়াৰ কৰিম যিবোৰ আপুনি আপোনাৰ গাঁৱত আৰম্ভ কৰিও বহুত ভাল টকা উপাৰ্জন কৰিব পাৰে তো নমস্কাৰ বন্ধুসকল বিগ বুল ডিজিটেলৰ আৰু এটা নতুন ভিডিঅ'ত মই ৰবি আপোনালোক সকলোকে স্বাগতম জনাইছো গাইজ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটাই ৰিকুৱেষ্ট কৰিছো ভিডিঅ'টো প্লিজ কমপ্লিট চাব কাৰণ 10টা আইডিয়াৰ মাজত হয়তো গোটেইকেইটা আইডিয়া আপোনাৰ কামত নাহিব পাৰে হয়তো এনেকুৱা 2-এটা আইডিয়া হ'ব যোনকেইটা আপোনাৰ হয়তো ভাল লাগিব আৰু নাম্বাৰ 8 যোনটো আইডিয়া হয় সেইটো বিজনেস মই অলৰেডি কৰি আছো তো নাম্বাৰ 1 আইডিয়াটো হ'ল গ্ৰোচাৰী ষ্ট'ৰ গাঁৱৰ কাৰণে এনেকুৱা এটা বিজনেস হয় যেটো সদায় চলিব কাৰণ এইবোৰ বস্তু আমাৰ ঘৰত সদায় প্ৰয়োজন হয় আগতে গ্ৰোচাৰী ষ্ট'ৰ বুলি ক'লে আলু পিয়াজ দালি এনেকুৱা কেইটামান বিশেষ আইটেমৰ দোকান বুলি ভাবিছিলো কিন্তু আজিকালি গ্ৰোচাৰী ষ্ট'ৰ বুলি ক'লে ঘৰৰ প্ৰয়োজনীয় প্ৰায় সকলো বস্তুৱে ৰখা হয় যাৰ কাৰণে এনেকুৱা দোকানত চেলো বেছি হয় তো যদি আপুনি আপোনাৰ গাঁৱত অকমান ভাল লেভেলত এটা গ্ৰোচাৰী ষ্ট'ৰ খুলিব পাৰে তেতিয়া হলে বহুত ভাল টকা ইনকাম কৰিব পাৰে মই যেহেতু নিজে বিজনেছৰ লগত জড়িত এনেকুৱা বহুত যুৱক দেখিছো যিসকলে গাঁৱত গ্ৰোচাৰী ষ্ট'ৰ খুলি মাহত প্ৰায় লাখ টকালৈ ইজিলি ইনকাম কৰি আছে সেকেন্ড আইডিয়াটো হ'ল বেকাৰী বিজনেস যদি আপোনাৰ গাঁৱৰ ওচৰে পাজৰে কিবা মাৰ্কেট এৰিয়া আছে তাত এটো বিজনেস আপুনি ষ্টাৰ্ট কৰিব পাৰে বেকাৰী বিজনেছত আপুনি দুই ধৰণে কৰিব পাৰে বেকাৰী আইটেম যেনে ব্ৰেড বিস্কুট কেক অথবা নানা ধৰণৰ সুইট ইত্যাদি বনোৱাৰ বিজনেসও আপুনি কৰিব পাৰে অথবা আপুনি আপোনাৰ মাৰ্কেট এৰিয়াত এটা বেকাৰী শ্বপো খুলিব পাৰে গাঁৱৰ কাৰণে এটো এটা বহুত ভাল বিজনেস আইডিয়া হয় থাৰ্ড আইডিয়াটো হ'ল ফাষ্ট ফুড বিজনেসটো আগত কেৱল টাউনতহে বেছি পপুলাৰ আছিল কিন্তু আজিকালি গাঁৱতো এই ব্যৱসায়টো বহুত চলি আছে তো যদি আপোনাৰ গাঁৱত কিবা মাৰ্কেট আছে য'ত বহুত মানুহৰ গ্যাদাৰিং হয় তাত আপুনি এটা ফাষ্ট ফুডৰ ষ্ট'ৰ ওপেন কৰিব পাৰে আৰু তাত নানা ধৰণৰ আপুনি ফাষ্ট ফুডৰ আইটেম ৰাখিব পাৰে এটো বিজনেস ষ্টাৰ্ট কৰিবলৈ বেছি টকাৰ প্ৰয়োজন নহয় বহুত কম টকাৰে এটো বিজনেস ষ্টাৰ্ট কৰি আপুনি বহুত ভাল টকা আৰ্নিং কৰিব পাৰে ফৰ্থ আইডিয়াটো হ'ল টি ষ্টল আমাৰ অসমৰ মানুহে চাহ কিমান ভাল পায় আপোনালোকে নিশ্চয় জানে তো এটো বিজনেস ষ্টাৰ্ট কৰিবলৈ আপুনি এটা ভাল মাৰ্কেট প্লেছত সৰু এটা ষ্টল লগাব পাৰে এটো বিজনেস ষ্টাৰ্ট কৰিবলৈ বেছি টকাৰ প্ৰয়োজন নহয় জাস্ট যদি আপুনি ভাল কোৱালিটিৰ চাহ বনাব পাৰে অকমান টেস্টি চাহ বনাব পাৰে তেতিয়া হলে অটোমেটিক্যালি আপোনাৰ সেল বাঢ়ি যাব যদি আপুনি মানুহক ভাল কোৱালিটিৰ চাহ খুৱাব পাৰে তেতিয়া হলে আপুনি দোকানৰ এডভাৰটাইজ কৰিব নালাগে মানুহে নিজে আপোনাৰ দোকানৰ এডভাৰটাইজ কৰিব যাৰ পৰা আপোনাৰ সেলস আৰু ইনকাম অটোমেটিক্যালি বাঢ়ি যাব আমাৰ অসমৰ শিক্ষিত যুৱক যুৱতীসকলে এনে ধৰণৰ বিজনেস কৰিবলৈ লাজ কৰে ভাবে ইমান পঢ়ি পেলাই এনেকুৱা বিজনেস কৰিলে মানুহে কি ক'ব তো চাওক লাজ কৰিলে আপুনি কেতিয়াও বিজনেস কৰিব নোৱাৰে কামৰ কোনো সৰু বৰ নাই যদি আপুনি সৰু কাম এটাও ডাঙৰ লেভেলত কৰিব পাৰে তেতিয়া হলে আপুনি হেতু বিজনেসক এদিন কোটি টকাৰ বিজনেস বনাই দিব পাৰে আজিকালি হয়তো সোশ্যাল মিডিয়াত এনেকুৱা বহুত ষ্টৰী শুনিছে যিসকলে একদম সৰু লেভেলত বিজনেস এটা ষ্টাৰ্ট কৰি আজি শ কোটি টকাৰ বিজনেস বনাই দিব পাৰিছে ফিফথ আইডিয়াটো হ'ল ফাৰ্নিচাৰ শ্বপ গাইজ আপোনালোকে হয়তো নিশ্চয় দেখিছে আজিকালি গাঁৱতো নানা ধৰণৰ ফাৰ্নিচাৰৰ কাম কৰায় ঘৰৰ নানা ধৰণৰ ফাৰ্নিচাৰ বনায় দোকানৰ কাৰণে নানা ধৰণৰ ফাৰ্নিচাৰ ৰেগ ইত্যাদি বনায় অথবা নতুন ঘৰ এটা বনালে তাত খিৰকি দৰ্জা ইত্যাদি নানা ধৰণৰ কাম কৰায় তো যদি আপোনাৰ গাঁৱত তেনেকুৱা ফাৰ্নিচাৰৰ শ্বপ নাই তেতিয়া হলে আপুনি এনেকুৱা ধৰণৰ ফাৰ্নিচাৰ শ্বপ খুলিও বহুত ভাল টকা আৰ্নিং কৰিব পাৰে আৰু যদি গাঁৱত কিবা বিয়া হয় সেই বিয়াৰ নানা ধৰণৰ ফাৰ্নিচাৰৰ অৰ্ডাৰো ল'ব পাৰে তো নাম্বাৰ 6 আইডিয়াটো হ'ল CSC চেণ্টাৰ অথবা কমন সাৰ্ভিস চেণ্টাৰ এটো এটা ফ্ৰেঞ্চাইজি বিজনেস বুলিও ক'ব পাৰি আপোনালোকে হয়তো গাঁৱত দেখিছে যে সৰু এটা CSC চেণ্টাৰত মানুহে পেন কাৰ্ড ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড আয়ুষ্মান কাৰ্ড ইত্যাদি নানা ধৰণৰ বস্তু বনায় তো এনেকুৱা CSC চেণ্টাৰ আপুনি আপোনাৰ গাঁৱতো ওপেন কৰিব পাৰে এনেকুৱা CSC চেণ্টাৰৰ কাৰণে এপ্লাই কৰিবলৈ বেছি কোৱালিফিকেশনো নালাগে জাস্ট আপুনি মেট্ৰিক পাছ হলে ইয়াৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰে আৰু CSC চেণ্টাৰ ওপেন কৰি তাত আপুনি পেন কাৰ্ড ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড আয়ুষ্মান কাৰ্ড নানা ধৰণৰ অনলাইন টিকেট বুকিং কৰিব পাৰে আৰু বায়োমেট্ৰিকৰ সহায়ত আপুনি গাঁৱৰ মানুহৰ পইচা উজ্জ্বল কৰিব পাৰে যাতে আপোনাৰ গাঁৱৰ মানুহে বেংকত গৈ লাইন পাতি থিয় হৈ থাকিব নালাগে
আৰু নানা ধৰণৰ কাম আপুনি CSC চেণ্টাৰত কৰিব পাৰে তো এনেকুৱা CSC চেণ্টাৰ ওপেন কৰিও আপুনি বহুত ভাল টকা আৰ্নিং কৰিব পাৰে নাম্বাৰ 7 আইডিয়াটো হ'ল কসমেটিক ষ্ট'ৰ এনেকুৱা ষ্ট'ৰত আপুনি লেডিজ সকলৰ নানা ধৰণৰ কসমেটিক আইটেম আৰু স্কিন কেয়াৰ প্ৰডাক্ট আপুনি ৰাখিব পাৰে আৰু আজিকালি সকলো মহিলাই এনেকুৱা ধৰণৰ প্ৰডাক্ট ইউজ কৰে তো আপুনি যদি আপোনাৰ মাৰ্কেট এৰিয়াত আপোনাৰ গাঁৱৰ মাৰ্কেট প্লেছত এটা ধুনীয়া কসমেটিক ষ্ট'ৰ ওপেন কৰিব পাৰে তাৰ পৰা আপুনি বহুত ভাল টকা উপাৰ্জন কৰিব পাৰে তো এইবোৰ কসমেটিক প্ৰডাক্ট আপুনি আপোনাৰ ওচৰে পাজৰে থকা হোলসেলাৰৰ পৰা উঠাব পাৰে অথবা যদি আপুনি বিচাৰে বহুত কম দামত মাল উঠাব তেতিয়া হলে আপুনি indiamart.com ৰ ওপৰত সাৰ্চ কৰিব কসমেটিক আইটেম ডিলাৰ্স আৰু আৰ্টিফিশিয়াল জুৱেলাৰী ডিলাৰ্স তাত আপুনি নানা ধৰণৰ ডিলাৰৰ নাম পাই যাব তেওঁলোকৰ লগত আপুনি কথা পাতি যত বহুত কম ৰেটত পায় তাৰ পৰা আপুনি মাল উঠাব পাৰে আৰু এনেকুৱা ধৰণৰ কসমেটিক আইটেম সেল কৰি আপুনি বহুত ভাল মাৰ্জিন পাব পাৰে মই নিজে দেখিছো এনেকুৱা দোকানত মাত্ৰ 20-30 টকাৰে কিনা বস্তু 200-300 টকালৈও বিক্ৰী কৰে তো এনেকুৱা শপ খুলিও আপুনি বহুত ভাল টকা আৰ্নিং কৰিব পাৰে নাম্বাৰ 8 আইডিয়াটো হ'ল কনষ্ট্ৰাকচন মেটেৰিয়েল বিজনেছ অথবা হাৰ্ডৱেৰ শপ এটো বিজনেছ মই পাৰ্সোনালি কৰি আছো আৰু গাঁও অঞ্চলত বৰ্তমান এই বিজনেছটো বহুত ডিমান্ডিং হয় আৰু আপোনালোকে গমেই পায় যে গাঁও অঞ্চলত বৰ্তমান প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত বহুত ঘৰ চৰকাৰে ডনেট কৰিছে আৰু প্ৰতিটো গাঁও পঞ্চায়তত প্ৰায় 2-3 হাজাৰ টাকৈ ঘৰৰ কাম হৈ আছে আৰু প্ৰতিটো ঘৰৰ টকা বেনিফিচিয়াৰী একাউণ্টত ডাইৰেক্ট সোমায় আৰু বেনিফিচিয়াৰী পিছত একাউণ্টৰ পৰা টকা ওলাই কনষ্ট্ৰাকচন মেটেৰিয়েল কিনে যাৰ কাৰণে বৰ্তমান গাঁও অঞ্চলৰ হাৰ্ডৱেৰ দোকানৰ সেলস 3-4 গুণ আগতকৈ বাঢ়ি গৈছে এটো বিজনেছ কৰিবলৈ যদিও অকমান কেপিটেলৰ প্ৰয়োজন হয় কিন্তু এটো বিজনেছত ইনকামও বহুত বেছি হয় এটো বিজনেছত বিশেষকৈ ইটা বালি সিমেন্ট ষ্টোন ৰড টিনপাত গজাল ইত্যাদি নানা ধৰণৰ কনষ্ট্ৰাকচন ৰিলেটেড আইটেম ৰখা হয় তো বৰ্তমান আপুনি গাঁও অঞ্চলত এটো বিজনেছ ষ্টাৰ্ট কৰি বহুত টকা উপাৰ্জন কৰিব পাৰে আৰু হাৰ্ডৱেৰ বিজনেছ এটা কেনেকৈ ষ্টাৰ্ট কৰিব লাগে যদি আপোনালোকে ইয়াৰ ওপৰত ডেডিকেটেড ভিডিও চাব বিচাৰে তেতিয়া হলে কমেন্ট কৰি জনাব মই ইয়াৰ ওপৰত চেষ্টা কৰিম এটা ডেডিকেটেড ভিডিও বনাবলৈ নাম্বাৰ 9 আইডিয়াটো হ'ল টিউশন সেন্টাৰ অথবা কোচিং সেন্টাৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলৰ কাৰণে এটো বিজনেছ এটা ভাল অপচন হয় যদি আপুনি পঢ়াবলৈ ভাল পায় তেতিয়া হলে আপুনি আপোনাৰ গাঁৱত এটা টিউশন সেন্টাৰ অথবা কোচিং সেন্টাৰ খুলি বহুত কম টকা ফিস লৈ আপুনি আপোনাৰ গাঁৱৰ ল'ৰা-ছোৱালীক পঢ়াবলৈ ষ্টাৰ্ট কৰক যেতিয়া ল'ৰা-ছোৱালী আপোনাৰ পঢ়ুৱা ষ্টাইল ভাল পাব তেতিয়া স্প্ৰেড অফ মাউথৰ সহায়ত চাব ল'ৰা-ছোৱালী বা ষ্টুডেন্টৰ সংখ্যা লাহে লাহে বাঢ়ি থাকিব তেতিয়া আপোনাৰ ফিস আৰু ইনকামও লাহে লাহে বাঢ়ি গৈ থাকিব নাম্বাৰ 10 আৰু লাষ্ট আইডিয়াটো হ'ল ই-ৰিক্সা ৰেন্টেল বিজনেছ আজিকালি গমেই পাই গাঁও অঞ্চলতো ই-ৰিক্সা বহুত চলিছে আজিকালি গাঁৱৰ মানুহে বেছি খোজ কাঢ়িব নিবিচাৰে বেছি কষ্ট কৰিব নিবিচাৰে যাৰ কাৰণে অকমান খোজ কাঢ়িব লগা হলে ই-ৰিক্সাটো ঠিক গুচি যায় যাৰ কাৰণে গাঁৱত আজিকালি বহুত ই-ৰিক্সা চলিছে তো যদি আপুনি কেটামান ই-ৰিক্সা কিনি ডেইলি ৰেন্ট হিচাপে মানুহক দিব পাৰে তেতিয়া হলে তাৰ পৰা আপুনি বহুত ভাল টকা এটা আৰ্নিং কৰিব পাৰে আৰু আজিকালি এটো বিজনেছ কৰি বহুত টকা আৰ্নিং কৰি আছে তো গাইজ আজিলৈ ইমানে আশা কৰো ভিডিওটো চাই আপোনালোকৰ ভাল লাগিছে যদি ভিডিওটো চাই ভাল লাগিছে তো প্লিজ এটা লাইক কৰি দিব আৰু যদি চেনেলটো এতিয়ালৈ সাবস্ক্ৰাইব কৰে তেতিয়া হলে সাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই ৰাখিব যাতে এনেকুৱা ধৰণৰ বিজনেছ ৰিলেটেড ভিডিও আপোনালোকৰ মিছ নহয় তো লগ পাম নেক্সট আৰু ইন্টাৰেষ্টিং ভিডিওৰ সৈতে তেতিয়ালৈ ভালে থাকক সুস্থ থাকক